লাগি যায়। হেল্ল', বিহু এপাৰি গাওঁ নেকি? বিহু বতৰ বিহু এপাৰি নাগালে হ'ব জানো? কিন্তু আমাৰ লগত এতিয়া বাদ্যযন্ত্ৰীসকল নাই, আমাৰ লগত ঢোল বজা মানুহো নাই, গতিকে কেইটাও গাব। ময়ো গাওঁনে? আমি এটা দেখোঁ যে আমাৰ যিবিলাক অনুষ্ঠান আমি কৰোঁ, আমি মানে কাকো দোষাৰোপ কৰা নাই, আমাৰ ডেকাসকলে কিন্তু পূৰ্ণ সহযোগিতা আগবঢ়ায়, হয়নে? আমাৰ ডেকাসকলে কিয় অকল ডেকাসকলে কিয়? আমাৰ গাভৰুসকল বোৱাৰীসকল পিছ পৰি থাকে নেকি? জোৰটো দেখাই দিয়ক। সেই এজনী তোকো আমি ডেকাতে ধৰিছিলোঁ। তুমি যে জোৰ দেখাবলৈ কৈছা, এইফালে বৌ এগৰাকীয়ে চিঞৰিবলৈ দিছা, বৌ এগৰাকীয়ে মই ভাবিছোঁ চিঞৰিব নেকি, নহয় বুলি কৈ উগাৰহে মাৰিছে। আমাৰ ডেকাসকল আছে নাই? ডেকাসকলে ফালব লাগিব দেই। জানো কেতেকীৰ মাত দিছোঁ, তুমি দিলা। বিহুৰ বতৰ, বিহুৰ এটা ফিল এটা দিছোঁ। এই চাউণ্ডৰ মানে হেৰি অকণমান মাংসত দিয়া মছলাবিলাক অকণমান মিলাই দিয়কচোন, তিনিটা হৈ যায় যে। হেল্ল' ৰিভাৰ্ব আৰু ডিলেটো অকণ মিলাই দিয়কচোন। কিন্তু আমাৰ কেকেচাৰ সুধিছোঁ, আমাৰ ডেকাসকলে ইমান ধুনীয়াকৈ চাবচোন সহযোগিতা কৰে। কি হেম্বে গৰু বিহুৰ দিনা গাইছ ধৰ, এইটো মানে গৰু মাতটো দিছোঁ, গৰু বিহুৰ লগত সম্পৰ্ক আছেতো ধৰ। আৰু বোৱাৰীসকলে চিঞৰ এটা মাৰিব, আপোনালোকে চিঞৰা নাই কিয়? ফূৰ্তি কৰিম বুলিয়েতো ওলাই আহিছে, ঘৰৰ কাম বন চাকৰি নিজৰ কৰ্ম চব বাদ দি অকণমান ফূৰ্তি কৰিম বুলি আহিছে। ডেকা ল'ৰাখিনিয়ে ইমান ধুনীয়াকৈ চিঞৰিছে, আপোনালোকেও ফূৰ্তি কৰক, কাৰণ মহিলাখিনিয়েহে আছে আৰু ঘৰৰ মানুহে ভালহে পাব মহিলাসকলে ফূৰ্তি কৰিলে। কিছুমান বৌয়ে নিচিঞৰাৰ কাৰণে দাদাহঁতেও চিঞৰিব পৰা নাই। দাদাই একে চিঞৰিবলৈ ধৰে ৰৈ দিছে, কিন্তু ডেকাসকলে যে ইমান চিঞৰে, মাজৰ মহিলাসকলে মাতটো অকণ কমি থাকে কিয়? দিয়ক অকণমান ধুনীয়াকৈ ফূৰ্তি কৰক, এনেকৈ থাকিলে পেট বেয়া হৈ থকা যেন লাগে। আমাৰ এই অনুষ্ঠানৰ আগতে এটা বিশেষ বিনম্ৰ অনুৰোধ কৰিছোঁ দেই, কাৰোবাৰ যদি পেটৰ প্ৰব্লেম হৈ আছে অনুষ্ঠানৰ পৰা যেন বিৰত থাকে, অনুষ্ঠান উপভোগ কৰিব নালাগে, এইটো আগতে আমি সতৰ্কবাণী দি দিছোঁ। কাৰণ পেট বেয়া মানুহে অনুষ্ঠান চাব, কিবা কথাত নুঠিলে নাই, কিবা কথাত হাঁহি উঠিব, হাঁহি ওলাব লাগে, এফালে ওলাব এফালে, পিছত দিয়া ধৰা না। আমাৰ ডেকাসকলটো আছে, আমাৰ ডেকাসকলৰ উকিটো অকেই আছে, হয়নে? খালি এটা কথা শিকাই দিওঁ,